হাই গাইজ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিন একো ভিডিঅ' দিয়াই হোৱা নাই মোৰ চেনেলত, একো আপডেটে দিব পৰা নাছিলোঁ। আৰু আজি এইটো ডেইলি ব্লগ টাইপে হ'ব, একো বিশেষ দিন নহয় মানে আজি। মই ভাবিলোঁ মই আজি দিনটোত কিনো কৰোঁ, অলপ চলপ আপোনালোকক দেখুৱাওঁ আৰু তেনেকেই এটা ভিডিঅ' বনাওঁ। কেতিয়া পষ্ট কৰিব পাৰিম নাজানো বাৰু। আজি হৈছে দেওবাৰ 24 জুলাই। আজি ৰাতিপুৱা সোনকালে উঠি মেলি চাহ তাহ খাই ব্ৰেকফাষ্ট কৰি মই অলপমান কাপোৰ ধুলোঁ আৰু এতিয়া জাষ্ট মই বজাৰৰ পৰা আহি পাইছোঁ। মই আছোঁ ৰঙাপাৰাত আৰু ইয়াতে চানডে বজাৰ হয়। এই দেওবাৰৰ বজাৰখনলৈ বহুতো জনজাতীয় লোক ওচৰ পাজৰৰে আৰু ইয়াতে বড়ো জনগোষ্ঠীৰ মানুহ বহুত আছে, হাজং, তেনেকৈ তেওঁলোকে বাৰীতে খোৱা পাচলিবোৰ লৈ আহে। মানে এনেই জেনেৰেলি আমি যিবোৰ বজাৰত নেদেখোঁ, পাচলি বজাৰত আজি দেওবাৰৰ বজাৰখনত দেখা পোৱা যায়। ময়ো তেনেকৈ চাই মেলি যিটো পাৰোঁ বজাৰ কৰিলোঁ আৰু মোৰ দুসপ্তাহটোলৈ বজাৰ কৰিবলৈ মই মানে সময়টো মিলাব নোৱাৰোঁ বা সময় পালেও অকণমান এলাহ যেন লাগে ওলাই মেলি যাবলৈ। তো সেনেকুৱা ক্ষেত্ৰত মানে কি কৰিলোঁ, মই আজি বজাৰ কৰিম বুলিয়ে ওলাই গ'লোঁ। মানে বহুত দিন যোৱাও নাছিলোঁ। প্ৰথম যেতিয়া মই ইয়ালৈ আহিছিলোঁ তেতিয়া অলপ চলপ বজাৰখনলৈ গৈছিলোঁ, মানে দেওবাৰে গৈছিলোঁ। এতিয়া মাজতে নোযোৱাই হৈ থাকিলোঁ। তাৰপিছত আজি মই বহুত দিনৰ মূৰত ওলালোঁ, প্ৰায় 1.5 মাহমানৰ মূৰত সেইখন বজাৰলৈ গৈছোঁ বুলি ক'ব পাৰি, মোৰ যিমান মনত আছে। ত' মই আজি কি কিনিলোঁ আপোনালোকক দেখাম। বজাৰত মই একো ভিডিঅ' চিডিঅ' কৰিব পৰা নাই, ভিৰো আৰম্ভ হৈ গ'ল। যদিও মই 9টা বজাতে বজাৰলৈ গ'লোঁ, এতিয়া হৈছে আপোনাৰ 10:30 হৈ গৈছে। মই আহি পোৱা 10-15 মিনিট হৈ গ'ল। আহি কাপোৰ কানি মেলি দিলোঁ, ধুই থৈ যোৱা কাপোৰখিনি। আৰু এতিয়া মই আপোনালোকক মোৰ বজাৰৰ বস্তুখিনি দেখাম, কি কিনো বজাৰ কৰিলোঁ হা। এইটো হৈছে মোৰ বজাৰৰ বেগ, এইটো। আৰু মই ইয়াতে গোটেইখিনি ভৰাই লৈ আহিছিলোঁ, যিহেতু অকলে গৈছিলোঁ। তো এটা মোনাই কাফি হয়, মানে ভাগ কৰিবলৈও নোৱাৰোঁ, হাতো দুখনেই। তো মই ওপৰতে থকা বস্তু দেখাই দিছোঁ। এইটো হৈছে মিঠাই, আৰু ইয়াতে কালাকান পাস্তা আছে। তো মই মিঠাই খাই বহুত ভাল পাওঁ। ত' একেবাৰে বজাৰ চজাৰ কৰি সামৰণি মূৰত হোটেলৰ পৰা কালাকান পাস্তামান লৈ আহিছোঁ। তাৰপিছত এইখিনি হৈছে মনোহৰ কল। তাতে জনজাতীয় মানুহ এগৰাকীয়ে কল লৈ পেলাই বহি আছিলে। অকল কল নহয়, আৰু কিবা কিবি আছিলে আৰু হেৰি। তাৰপিছততো মই সেই কল এইখিনি দেখি পেলাই মানে ৰ'বই নোৱাৰিলোঁ। যোৱা 2 দিনমানৰ আগত মানে মই অফিচতে এনেকুৱা কল এটা খাব পাইছিলোঁ, মানে মনোহৰ কলে হ'ব চাগে। ইমান টেষ্টি লাগিলে খাই, দেখিবলৈ ভীমকলটো নালাগে কিন্তু খাবলৈ কিন্তু মহা টেষ্টি, মানে গুটি চুটিও নাথাকে। তো মই আজি পাহৰি গৈছিলোঁ বজাৰলৈ যোৱা টাইমত যে সেইটো কলৰ কথা, কিন্তু মই তেতিয়া ভাবিছিলোঁ পাৰিলে বজাৰত কিনিম বুলি। তো আজি দেখি গ'লোঁ, তো লৈ ল'লোঁ। এইটো কিমান ল'লে? 25 টকা ল'লে এইটো টিকট। তাৰপিছত ল'লোঁ, ইয়াত কি আছে বাৰু কওকচোন, গেছ। এইটো ইয়াতে মানে শুকান মাছ আছে। ইয়াতো ট্ৰাইবেল মানুহ এগৰাকীৰ লৈছোঁ, শুকান মাছ আছে। মানে এইটো ধোঁৱা চাঙত কৰা চাগে, ৰ'দত শুকোৱা নহয় কিজানি, গোন্ধটো কমকৈ আছে আৰু। তাৰপিছতে এইখিনি ল'লোঁ মই লোকেল চিকেন। এইখিনি 1 কিলো 1100 গ্ৰামছ আছিলে, 1100। এইখিনি মাছ, ৰৌ মাছ। এইখিনি পেজটো বেগত অলপ লাগি গ'ল, বেগটো ধুব লাগিব। এইটো ৰৌ মাছ হয়, ৰৌ মাছো 1 কিলো হয়। তাৰপিছত মাছ মাংসৰ লগত খাব পৰাকৈ ধনিয়া, গৰম মছলা, তিয়ঁহ, মাছৰ লগত খাব পৰাকৈ জহা ভোল, জহা ভোল 1 কেজি। তাৰপিছত বিলাহী, দেখিছে নাই বাৰু তলত।
এয়াই আৰু আজি বজাৰ মই এতিয়া কৰি আহিলোঁ এতিয়া জানেনে মোৰ ঢেৰ কাম আছে মানে দম হৈ আছে বাচন সেইখিনি প্ৰথমে ধুই ল'ব লাগিব তাৰপিছত গোটেই ঘৰটো সাৰি ল'ব লাগিব তাৰপিছত আকৌ মুচিব লাগিব তাৰপিছত আকৌ নিজে গা ধুবলৈ আছে সেইখিনি লাষ্টত কৰিম খোৱা বোৱাও বনোৱা চনোৱা নাই সেইখিনিও কৰিব আছে সববোৰ আপোনালোকক দেখুৱাটো চাগে পচিবল নহ'ব হ'লেও অলপ অলপকৈ দেখাই থাকিম নহ'লে মোৰ আজি দিনটো একো কামেই আগনাবাঢ়িব ভিডিঅ' ধান্দাত থাকিলে তো মাজে মাজে থাপ মাৰি মই ভিডিঅ' অলপ অলপ কৰিম আৰু তেনেকেই ব্লগ এটা কৰিম ভাল পায়নে নাপায় নাজানো আপোনালোকে এনেই দিম আৰু মন যোৱাসকলে চাব পাৰিব মোৰ লেতেৰা বাচনখিনি অলপ ঝলক লৈ লওক আপোনালোকে মই ধুই লওঁ দেই বাচন ধোৱা হৈ গ'ল আৰু এইখিনিও মাংস আৰু মাছখিনিও নিমখ হালধি আদা নহৰু দি পেলাই সানি দিলোঁ মেৰিনেট কৰি দিলোঁ আৰু থ'ব লাগিব এইখিনি একেবাৰতেতো খাই শেষ কৰিব নোৱাৰোঁ কল এটাকে খাই লওঁ পিছৰ কামখিনি কৰিবলৈ এনাৰ্জি পাম আৰু অকণমান ন এইটোকে খাওঁ ভালেই হ'ল দেখিছেনে বাৰু হ'লগৈ বাৰু যেনতে সাৰি মুচি হৈ গ'ল এতিয়া গা ধুব বাকী আছে বনাবতো বাকী আছেই গা পা ধুই আহি গ'লোঁ এতিয়া খানাৰ প্ৰস্তুতি চলাইছোঁ এইখিনি কাটি ল'লোঁ আলু পিঁয়াজ জলকীয়া বিলাহী আদা নহৰু আৰু ইয়াত কেৰাহী পাতি দিছোঁ ভাত অলৰেডি হৈ গ'ল আলুখিনি অলপমান ভাজি ল'লোঁ আৰু চৰ্বত খাই লওঁ অকণমান গৰম উঠিছে টাইম লাগি যাব আৰুতো আধা ঘণ্টা লাগিব 1:30মান বাজিলে এফালে মাংস বনি আছে আৰু এফালে মাছ ফ্ৰাই হ'ব দিছোঁ মাংস হৈছেগৈ আৰু অলপমান পাহাৰীয়া খৰিচা এড কৰি দিলোঁ গোন্ধৰ কাৰণে বেছি নাই দিয়া বিলাহী দিছিলোঁৱে যিহেতু বনাই মেলি ৰেডি একদম এতিয়া খাম আৰু বাঢ়িলোঁ মই খানা আপোনালোকক দেখাই আছোঁ কি কি বনালোঁ এইখিনি খাওঁ আৰু ন এতিয়া অকলে অকলে ভিডিঅ' কৰি কথা পাতি আছোঁ খাওঁ এতিয়া 2:30 বাজিবলৈ হ'ল ৰাতিপুৱা খাইছিলোঁ বাৰু মানে ORSও খাই আছিলোঁ মাজত তো ইমান বেছি হেৰি একো হোৱা নাই বাৰু ভোক লগা নাছিলে এতিয়া খাব পাৰিম খাওঁ হা মই মাছ বৰষুণ দিছেচোন এতিয়া দেখি নাপাবই চাগে বৰষুণ আহিছে এইটো মোৰ ৰুমৰ পাছফাল অলপমান টোপনি গ'লোঁ মোৰ কাপোৰ আছে বাহিৰত কাপোৰখিনি ভৰাব লাগিব ভৰাই লওঁ
এইফালে আকৌ ৰ'দো দিছে কাপোৰখিনি আনিলোগে চাওকচোন ৰ'দো দিছে বৰষুণো দি আছে বাহিৰফালটো দেখাই আছোঁ মই বৰষুণ বহুত ডাঙৰকৈহে দিলেচোন এতিয়া অথনি মই কাপোৰ আনিব যোৱাতকৈও এতিয়া ডাঙৰ হৈছে কিন্তু ভালেই হৈছে গৰম হৈছে যে বৰষুণ দিয়াৰ কাৰণে ভাল লাগিছে অলপমান কাম কৰি লওঁ উইকেণ্ড হ'লেও অফিচৰ কামটো থাকেই উপায় নাই চ' অলপমান লাগি লওঁ কল বেয়া খাই আছোঁ আজি এতিয়া আকৌ অকণমান খালী লাগিছে পেটটো এবাৰ আকৌ কলটো খাওঁ 3টা দবালোঁ কেইদিন যায় নাজানো আৰু পূৰা দবাই আছোঁ ভাত বৰ বেছি বনাব দৰকাৰেই নাই ভাত চাত আছেই মাংসও আছে অলপমান হৈ যাব গৰম কৰি খাই দিলে হ'ল ৰাতি 9:15 হ'বলৈ হ'ল অলপমান কাপোৰ জাপিব আছে কাপোৰ মানে অলপ চলপ ৰ'দত দিয়া কাপোৰবোৰ হেৰি কৰিবলৈ আছে তাৰপিছত ভাতটো ৰেডি কৰি খাম আৰু কাইলৈ আকৌ একেই সোমবাৰ অফিচো আছে চ' বেছি দেৰি কৰিব নোৱাৰোঁ জাপি লওঁ ৰাতিৰ আহাৰ বাঢ়ি লৈছোঁ ইয়া খাওঁ দেই হৈ গ'ল চব কৰি হৈ গ'ল ভাতো খালোঁ বাচন ধুলোঁ ব্ৰাছ কৰিলোঁ আৰু দুটামান বস্তু ধুবলৈ আছিলে সেইকেইটাও ধুই পেলাই মেলি ল'লোঁ এতিয়া শুৱাহে কথা আৰু চুলি পূৰা জখিনী হৈ আছে ফণিওৱা মেলা নাই সেই কৈছিলোঁৱে আৰম্ভণিতে যে ব্লগটো একেবাৰে সাধাৰণ ব্লগ হ'ব বেলেগ একো কৰাই নাই মই ৰাতিপুৱা ওলাই গৈছিলোঁ সেইখিনিতো নকৰিলোঁ ভিডিঅ' আৰু তাৰপিছত ৰুমৰ ভিতৰতে যি কৰিছোঁ সেয়া অলপ অলপকৈ ধৰি ৰাখিছোঁ কিছুমান বস্তু ধৰি ৰখা নাই আৰু পচিবল নহ'ল আৰু কিন্তু আজি দিনটো ভালেই গৈছে মোৰ ভাল লাগিছে বৰ খোৱা নাই বিজি থাকিলোঁ ঘৰুৱা কামতেই হওক বা আন বা নিজে ভাল পোৱা কাম কিছুমান কৰি হ'লেও আজি দিনটো ভালকৈ গ'ল আজি ছানডেটো মষ্ট প্ৰবেবলি মোৰ এসপ্তাহমান লাগিব এই ব্লগটো আপলোড কৰিবলৈ আপোনালোকে মোৰ চেনেলটো চাব যদিও মই সেৰেঙাকৈ ভিডিঅ' দিওঁ কিন্তু হ'লেও দি থাকিম মই চেনেলটো ৰাখিম মানে তো লগ পাম আকৌ মোৰ এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই